ফ্ৰেণ্ডছ, কেৰিয়াৰ অফ আছামলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই পাৰ্ট 2 অসমীয়া সাহিত্যৰ ওপৰত জিকে লৈ আহিছোঁ আপোনালোকৰ বাবে। যদি আপোনালোকে আছাম গ্ৰুপ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ট্ৰাই কৰি আছে, তেতিয়াহ'লে এইকেইটা কুৱেশ্যন অতিকৈ ইম্পৰ্টেণ্ট হয় আপোনালোকৰ বাবে। মোৰ আগতেও ভিডিঅ' দিয়া হৈছে পাৰ্ট 1 অসমীয়া সাহিত্যৰ ওপৰত। যদি আপোনালোকে চাব বিচাৰে আই বুটামত গৈ চাব পাৰে আৰু ডেছক্ৰিপশ্যনতো চাব পাৰে আপোনালোকে। আহক তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। কুৱেশ্যন নম্বৰ 1, প্ৰথম অসমীয়া গদ্য সংকলন কথা গীতাৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে ভট্টদেৱ। কুৱেশ্যন নম্বৰ 2, অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি? ইয়াৰ উত্তৰ হৈছে কীৰ্তনঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ। কুৱেশ্যন নম্বৰ 3, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হৈছে 1888 চনৰ 25 আগষ্ট 67 নং মিৰ্জাপুৰ। কুৱেশ্যন নম্বৰ 4, বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায়? ইয়াৰ উত্তৰ হৈছে চৰিত পুথি বুলি জনা যায়। কুৱেশ্যন নম্বৰ 5, সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে সংগীত কোষ। সংগীত কোষ কোনে ৰচনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। কুৱেশ্যন নম্বৰ 6, ইতিহাসৰ আন এটা নাম কি? ইতিহাসৰ আন এটা নাম হ'ল বুৰঞ্জী। কুৱেশ্যন নম্বৰ 7, অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? ইয়াৰ উত্তৰ হৈছে ভট্টদেৱ। অসমীয়া সাহিত্যৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা হ'ল ভট্টদেৱ। কুৱেশ্যন নম্বৰ 8, অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি? ইয়াৰ উত্তৰ হৈছে হিন্দী, ইংৰাজী, বঙালী, বড়ো আৰু কাৰ্বি ইত্যাদি। কুৱেশ্যন নম্বৰ 9, ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ উত্তৰ হৈছে মাধৱ কন্দলী। ৰামায়ণ মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল অসমীয়ালৈ। কুৱেশ্যন নম্বৰ 10, অসমীয়া সাহিত্যৰ অসমীয়া ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈ। কুৱেশ্যন নম্বৰ 11, প্ৰায় সমগ্ৰ মহাভাৰত কোনে অসমীয়াত ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে ৰাম সৰস্বতী। কুৱেশ্যন নম্বৰ 12, গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে নাথান ব্ৰাউন। কুৱেশ্যন নম্বৰ 13, অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বিন বৰাগী। এইটো ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 14, অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিকগৰাকী কোন? ইয়াৰ উত্তৰ হৈছে ৰঞ্জু হাজৰিকা। কুৱেশ্যন নম্বৰ 15, অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? ইয়াৰ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নম্বৰ 16, অসমীয়া চুটি গল্পৰ জনক কোন? ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 17, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্য গ্ৰন্থ বনফুল 1955 চনৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 18, উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? ইয়াৰ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নম্বৰ 19, শোণিত কুঁৱৰী নাটকখনৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ উত্তৰ হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।
কুৱেশ্যন নম্বৰ 20 অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সন্থাটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অসম সাহিত্য সভা। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবচোন। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।